हेलो दोस्तों अस्सलामु आलैकुम मैं मेहबूब और आपनालोके चाइ आछे मेहू मिडिया। गाइस मैं बहुत दिनर পৰা ভাবি থকা কথাবোৰ আজি শেয়াৰ কৰিব লগা হল কাৰণ মই এতিয়ালৈকেও কমফৰ্ট জোনৰ বাহিৰত আহিব পৰা নাই। মানে মই মানুহৰ মাজত যাই ভিডিও ক্ৰিয়েট কৰিব সাহসটো এতিয়াও মোৰ হোৱা নাই। মানে মই বহুত ইউটিউবাৰক চাইছো যেনেকুৱা ডিম্পু বৰুৱা আৰু বহুত অন্যান্য ব্লগাৰো আছে, মিনি ব্লগাৰো আছে। তেওঁলোক কৰে কি তেওঁলোক যতে ততে মানে যিকোনো ফাংচনত গলেও ব্লগ বনায়, কিন্তু মই বৰ্তমান কেমেৰাৰ সন্মুখত কথা ক'ব পৰা হৈছো, কিন্তু মই বাহিৰত যাই ভিডিও বনাব পৰা হোৱা নাই। সেইবাবে মই আজি এনেকুৱা এটা জাগাত আহিছো যত মানে কোনো মানুহ নাই। মানে মই মানুহৰ সন্মুখত কেমেৰাৰ সন্মুখত কথা ক'ব নোৱাৰো আৰু কি। তো মই মানে এনেকুৱা জাগাত আহিছো যত কোনো মানুহ নাই, মানে মই অকলে আৰু চাৰিওফালে মানে গছ টছ মানে পাহাৰ পৰ্বত এইবিলাকে আছে। অলপ চাই লওক জাগাখিনি। এই চাওক এইফালে এইটো পাহাৰ, এইবিলাক গছ, এইটো ফিল্ড, ফুটবল খেলে ইয়াতে, কিন্তু আজি প্লেয়াৰবোৰ নাই, ক'তবা গৈছে। সেইবাবে মই ভাবিলো মই ইয়াতে আহি অলপ ব্লগটো শ্বুট কৰি লওঁ। মানে এনেকুৱা হৈছে মই এতিয়ালৈকে কমফৰ্ট জোনৰ বাহিৰত আহিব পৰা নাই, কিন্তু মই চেষ্টা কৰি আছো মই কমফৰ্ট জোনৰ বাহিৰত যামেই আৰু মই ভাল ব্লগ ভিডিঅ' বনামেই। এইটো মোৰ চেলেঞ্জ এটা। এতিয়ালৈকেও বহুত মানুহ আছে যিসকল মানে ভিডিঅ' বনাব বিচাৰে, কিন্তু তেওঁলোক ভিডিঅ' বনাব নোৱাৰে কাৰণ তেওঁলোক মানে কেমেৰাৰ সন্মুখতে কথা ক'ব নোৱাৰে। এনেকুৱা মানুহ আছে, মানে মই চাইছো বহুত ইউটিউবাৰবোৰ আছে, মানে মই এনে সৰু খুলা মানুহবিলাকক চাইছো, তেওঁলোক মানে কেমেৰাৰ সন্মুখত কথা ক'ব বিচাৰে কিন্তু নোৱাৰে, কথাবোৰ আটকি আহে। কিন্তু মোৰো আহে, হ'লেও মই অলপ ঠিক কৰি লওঁ, মানে নিজৰ ওপৰত কনফিডেন্সটো ৰাখোঁ যে জীৱনত কিবা কৰিবলৈ গ'লে কিবা হ'ব লাগিবই, কিবাটো কৰিব লাগিব, তেনেহ'লেহে আমি আগত আগুৱাই যাব পাৰিম। আৰু সেইবাবেই মই মানে কেমেৰাৰ সন্মুখত অহাৰ চেষ্টা কৰিছোঁ, ময়ো ভিডিঅ' বনোৱাৰ চেষ্টা কৰিছোঁ। আৰু মই এতিয়াৰ পৰা মানে ধীৰে ধীৰে লাহে লাহে চববোৰ ষ্টেপ বাই ষ্টেপ আগুৱাই যাব লাগিব। মানে একেবাৰে যদি আগুৱাই যাব বিচাৰোঁ তেনেহ'লেতো নোৱাৰিম, ধীৰে ধীৰে যাব লাগিব। যদি আপুনি মোৰ এইখন ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে মোৰ ইউটিউব চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখক। মানে নতুন চেনেল খুলিছোঁ, এতিয়ালৈকে চেনেলৰ ৰিচ বাঢ়া নাই। চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। লাইক নকৰিলে কাম নাই। বৰ্তমান মানে যদি লাইক নকৰে, কমেণ্ট নকৰে, তেনেহ'লে চেনেলৰ ৰিচ নাবাঢ়ে আৰু ভিডিঅ' ভাইৰেল হ'ব নিবিচাৰে, আটকি যায়। আৰু এটা ইম্পৰ্টেণ্ট কথা মই ক'ব বিচাৰোঁ, আপোনালোকে কেনেকুৱা ভিডিঅ' চাই ভাল পায় প্লিজ কমেণ্ট কৰি জনাওক, যাতে মই সেই ধৰণৰ ভিডিঅ' বনাব পাৰোঁ, যাতে ময়ো অলপ মটিভেশ্যন পাওঁ আৰু আপোনালোককো যাতে মই ভাল ভিডিঅ' দিব পাৰোঁ, যাতে আপোনালোকে সেই ভিডিঅ'বোৰ চাই অলপ অনুপ্ৰাণিত হ'ব পাৰে। তো এইখিনিয়ে আজিৰ এইখন ভিডিঅ'ত। যদি ভিডিঅ'খন ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক প্লিজ। চেনেলটো প্ৰথমে ছাবস্ক্ৰাইব কৰি লওক, তাৰপিছত ভিডিঅ'টোত লাইক কৰি দিয়ক। ধন্যবাদ।